ফেব্ৰুৱাৰী মাহত এডিআৰই পৰীক্ষাৰ ৰিজাল্ট দিব। মাৰ্চত লগে লগে পুলিচ আৰু নতুন চাকৰি ৩৫,০০০ৰ আৰু এডভাৰটাইজ আমি লগে লগে উলিয়াই দিম। আমি আমাৰ যুৱক শক্তিক ব্যস্ত কৰি ৰাখিছো, কোনেও যাতে বেলেগ ৰাস্তাত যাব নোৱাৰে। এজন মাকৰ কাৰণে আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথাটো কি যে মোৰ ল'ৰাটো কিবা কৰিব পাৰক নোৱাৰক যাতে বেয়া ৰাস্তাত নাযায়, আলফালৈ নাযায়, NDFB-লৈ নাযায়, মোৰ ল'ৰা ছোৱালীটো যাতে কোনোবা বেয়া জায়গাত মদ পানী জুৱা ড্ৰাগছত যাতে আসক্ত নহয়, ল'ৰা ছোৱালী যাতে ভালে থাকে, ইয়াতকৈ ডাঙৰ কথা একো হ'ব নোৱাৰে। আজি আমি সেই পৰিৱেশ নিৰ্মাণ কৰিছো যেতিয়া ল'ৰা ছোৱালীৰ মনত আশা থাকে, হতাশা নাথাকে, আৰু যেতিয়া ল'ৰা ছোৱালীয়ে বুজি পায় যে পঢ়া শুনা কৰি চাকৰি পাম, আৰু পঢ়া শুনা কৰি চাকৰি নাপালেও চৰকাৰে ব্যৱসায় কৰিবৰ কাৰণে হলেও টকা দিব, দেউতা মাই পঢ়াবৰ কাৰণে পইচা দিব নোৱাৰিলেও নিযুত মইনা আঁচনিত মই নিজে পঢ়িব পাৰিম, স্কুললৈ যাবলৈ এখন চাইকেল পাম, খেল মহাৰণ হ'ব, খেলিব পাৰিম, সাংস্কৃতিক মহাসংগ্ৰাম হ'ব, মোৰ সুপ্ত প্ৰতিভাক মই আগুৱাই লৈ যাব পাৰিম। আমাৰ ৰাজ্যত যুৱক যুৱতী কেতিয়াও পথভ্ৰষ্ট হ'ব নোৱাৰে। মই মুখ্যমন্ত্ৰী হোৱাৰ দিনাখন মনত সংকল্প লৈছিলো, মোৰ দিনত মই কিবা কৰিব নোৱাৰিলেও এটা অন্তত কৰি থৈ যাম, অসমত যাতে চাকৰি নামত কোনেও ১ টকাও খাব নোৱাৰে। আজি মই আপোনালোকৰ আগত গৌৰৱেৰে থিয় হ'ম। মোৰ কোনো ফেমিলি বেকগ্ৰাউণ্ড নাই ৰাজনীতিত, মোৰ দেউতাও মন্ত্ৰী নাছিল, কোনো নাছিল। ফণীভূষণ চৌধুৰী ডাঙৰীয়াই যেনেকে এটা সৰু পৰিয়ালৰ পৰা উঠি আহি ৮ বাৰ বঙাইগাঁৱত MLA হৈছে, ময়ো নিজে কষ্ট কৰি আজি যদি কিবা হৈছো মোৰ নিজৰ শ্ৰম আৰু আপোনালোকৰ আশীৰ্বাদৰ কাৰণে। এটা সংকল্প লৈছিলো যে ভাল কৰিব নোৱাৰিলেও ৰাজ্যখনক মই বেয়া কৰি থৈ নাযাওঁ। আজি মই ভাল কৰিব পাৰিছো নাই মই নাজানো, কিন্তু যেতিয়া ৰিক্সাৱালা ঠেলাৱালা ল'ৰা ছোৱালীয়ে কয় যে এটকাও নিদিয়াকৈ মই চাকৰি পালো, সেইদিনাখন মই মনত ভাবো যে মুখ্যমন্ত্ৰী হৈ একো কৰিব নোৱাৰিলো, কোনোবা মাৰ মুখলৈ মই হাঁহি বিৰিঙাব পাৰিছো, হেজাৰ ল'ৰা ছোৱালীৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰিছো। ফেব্ৰুৱাৰী মাহত এডিআৰই পৰীক্ষাৰ ৰিজাল্ট দিব। মাৰ্চত লগে লগে পুলিচ আৰু নতুন চাকৰি ৩৫,০০০ৰ আৰু এডভাৰটাইজ আমি লগে লগে উলিয়াই দিম। আমি আমাৰ যুৱক